ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত যি অসম চৰকাৰ চলি আছে বা ভাৰত চৰকাৰ চলি আছে, আমাৰ কেন্দ্ৰত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি ধৰণে গোটেই ভাৰতবৰ্ষখনক আগুৱাই লৈ যোৱাৰ কাৰণে প্ৰয়াস কৰিছে, সেই ক্ষেত্ৰত মানুহে যথেষ্ট আত্মবিশ্বাসী আৰু তেখেতক ভাল পায়। মানুহে যথেষ্টখিনি তেওঁৰ প্ৰতি আস্থা আছে আৰু তেওঁৰ নেতৃত্বত মানুহে বিশ্বাস কৰে। ঠিক তেনেধৰণে অসমত যি ধৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখনত সৰ্বস্পৰ্শী আৰু সৰ্বব্যাপীভাৱে উন্নয়ন কৰাৰ কাৰণে যি ধৰণে প্ৰয়াস কৰি আছে দিনে নিশাই, তেওঁৰ এই গোটেই ব্যৱস্থাত মানুহে যথেষ্টখিনি বিশ্বাসী যে ভাৰতবৰ্ষক লগতে অসমখনক কি ধৰণে আগুৱাই লৈ যাব পাৰি। সেইটো মানুহে একমাত্ৰ কোনোবা ব্যক্তিৰ ওপৰত যদি বা কোনোবা দল এটাৰ যদি বিশ্বাস কৰে, মানুহে ব্যক্তি বুলি ক'লে মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যথেষ্ট বিশ্বাস কৰে আৰু দল বুলি ক'লে ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত বিশ্বাস কৰে। আমাৰ সাংসদ মহোদয় মাননীয় দিলীপ শইকীয়া ডাঙৰীয়াও যি ধৰণে প্ৰয়াস কৰি আছে দিনে নিশাই আমাৰ এই লোকসভা সমষ্টিৰ অন্তৰ্গত সেই সকলোবোৰ স্থান আগবঢ়াই লৈ যাবৰ বাবে, সেই ক্ষেত্ৰতো মানুহে যথেষ্ট বিশ্বাসী যে ভাৰতীয় জনতা পাৰ্টিৰ মানে কাম ভাল হৈছে। তো সেই বিশ্বাসেৰেই আমি ক'ব বিচাৰোঁ, পাঁচনৈ চেৰফাং অঞ্চলতো প্ৰতিজন ৰাইজে যি ধৰণে মানে আমাৰ ভাৰতীয় জনতা পাৰ্টিয়ে এই গোটেই অসম বা ভাৰতবৰ্ষক লৈ গৈ আছে, ঠিক তেনেকুৱা ধৰণে উন্নয়নৰ ফালে আগবঢ়াই লৈ যোৱাৰ বাবে ভাৰতীয় জনতা পাৰ্টিহে সক্ষম হ'ব বুলি মানুহে বিশ্বাস। প্ৰাৰ্থিত্বৰ কথাটো ক'ব নোৱাৰোঁ। প্ৰাৰ্থিত্বটো আমাক যাকেই নিদিয়ক, আমি ভাৰতীয় জনতা পাৰ্টিৰ এজন নিষ্ঠাবান কাৰ্যকৰ্তা হিচাপে আমি জয়ী কৰি পঠিয়াব লাগিব আমাৰ প্ৰাৰ্থীক। সেয়া আমি সমৰ্পিত মনোভাৱেৰে আমি কাম কৰি গৈ আছোঁ। প্ৰাৰ্থিত্ব প্ৰয়াসী বুলি কথা নহয়, আমাৰ সংকল্প হৈছে ভাৰতীয় জনতা পাৰ্টিৰ যাতে প্ৰতিনিধিজন ইয়াৰ পৰা বিপুল ভোটত জয়ী হৈ পেলাই বৃহৎ ব্যৱধানত জয়ী হৈ পেলাই যাতে যাব পাৰে, তাৰ কাৰণে আমি সংকল্পবদ্ধ। সেইকাৰণে আমি বুথে বুথে সভা কৰি আছোঁ, প্ৰতিটো শক্তি কেন্দ্ৰত আমি সভা কৰি আছোঁ। আমি পৰিষদীয় সমষ্টিটোৰ প্ৰতিটো অঞ্চলত আমি সভা সমিতিৰে মানুহৰ লগত সংযোগ কৰি আছোঁ আৰু তেওঁলোকৰ বাৰ্তাখিনি বুজি লয়, তাতে যদি খুটি নাটি আছে সেইখিনিকো আমি যাতে নাইকিয়া কৰি মানুহৰ সমস্যাবোৰ দূৰ কৰিব পাৰি, সেইবিলাকৰ ক্ষেত্ৰতো আমি উদ্যোগ লৈ আছোঁ। গতিকে এটা বিশ্বাসী যে 2020 চনত যিটো ব্যৱধান আছিলে তাতকৈ যাতে আমাৰ ব্যৱধান আৰু বেছি হওক, সেইটো সদায় আমি চেষ্টা কৰিম। ভাৰতীয় গণতন্ত্ৰত এই ব্যৱস্থা আছে যে সকলো ৰাজনৈতিক দলে নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰে আৰু তেওঁলোকে নতুনকৈ এটা দল হৈছে জয় ভাৰত পাৰ্টি বুলি, আৰু তেওঁলোকক আমি আদৰণি জনাইছোঁ ৰাজনীতি পথাৰত যে তেওঁলোকেও এইবাৰ যিবোৰ সমষ্টিত বা ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰা বুলিও গম পাইছোঁ যে নিৰ্বাচনত অংশগ্ৰহণ কৰিছে, এই নিৰ্বাচনতো অংশগ্ৰহণ কৰিব পাৰে। গতিকে সেইটো সদায় গণতন্ত্ৰৰ প্ৰক্ৰিয়াত আগবঢ়াটো খুবেই ভাল কথা। আৰু মই বিশ্বাসী যে আদিবাসী ৰাইজৰ মাজত কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি মানুহৰ আস্থা যথেষ্ট বাঢ়িছে। আপুনি চাওক, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি প্ৰতিটো স্তৰৰ, আজি বাগিচাত হাইস্কুলৰ কথা কোনো ভাবিব পৰা নাছিলে, কোনো দাবীও নাছিলে, কোনোবা সংগঠনেও দাবী কৰা কোনো এটা যে হাইস্কুল কলেজৰলৈকে এতিয়া চিন্তা কৰি থকা ব্যক্তিজন হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আজি পাকা আলিবোৰ যিমানবোৰ পকী আলি গোটেই অসমৰ চাহ বাগিচাত হৈছে, এইটো মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চিন্তনৰ এক বহিঃপ্ৰকাশ। আজি আপোনালোকে দেখিছে যিবোৰ এম্বুলেঞ্চ, এতিয়া ভাল এম্বুলেঞ্চ দিয়া হৈছে বাগিচাত এতিয়া শ্ৰমিকসকলক এইবাৰ এটি কলি দুটি পাতৰ বাবে আমি 5,000 টকাকৈ দিয়াৰ ব্যৱস্থা। বহুতে ইয়াত প্ৰচাৰ কৰে কিছুমানে যে এইটো নিৰ্বাচন আহিছে কাৰণে কৰিছে, এইটো নহয়। এইটো হৈছে আমাৰ অসমত 200 বছৰ নাথন ব্ৰাউনে যেনেকুৱা চাহপাত ৰুইছিলে তাৰ 200 বছৰ হৈছে। আজি মণিৰাম দেৱানে চিনামাৰা চাহ বাগিচা তেখেতে মণিৰাম দেৱানে সেই সময়তে কৰিছিলে। আজি 200 বছৰ হোৱাৰ নামত এক পুৰস্কাৰ ব্যৱস্থাৰ এটা সন্মান দিয়াৰ ব্যৱস্থা এইটো কৰিছে, এটি কলি দুটি পাত। তাৰ উপৰি আমাৰ শ্ৰমিকসকলৰ প্ৰতিটো সন্তানক যাতে আগবঢ়াই লৈ যাব পাৰে তাৰ কাৰণে মেডিকেল কলেজত আমাৰ ছিট বঢ়াইছে, ইঞ্জিনিয়াৰিং কলেজত ছিট বঢ়াইছে, আমাৰ স্কুল কলেজত এডমিশ্যনৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ আঁচনি, বিভিন্ন ধৰণৰ ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰিছে। মোৰ গোটেই বিশ্বাসী যে চাহ শ্ৰমিক ৰাইজ বা আদিবাসী চাহ জনগোষ্ঠীয় ৰাইজে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আস্থা থাকিব। আৰু বহুতে বিভ্ৰান্ত কৰিব বিচাৰে কিছুমান কথাত, কিন্তু মই ভাবোঁ যে সেয়া বিভ্ৰান্ত নহয়। নিৰ্বাচন এটা খুব ছিৰিয়াছ বিষয় আৰু এই ছিৰিয়াছ বিষয়টোত মানুহে ছিৰিয়াছলি ভোট দিব আৰু ছিৰিয়াছলি তেওঁলোকে কোনটো দলে তেওঁলোকক সকলো স্তৰত আগবঢ়াব পাৰে সেই কথা চিন্তা কৰিহে ভোট দিব।